নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ প্ৰথম প্ৰশ্নটো হ'ল 1 নম্বৰ পৃথিৱীৰ কোনখন দেশত ভূমিকম্প আটাইতকৈ বেছি হয় অপচনত আছে 1 নম্বৰ জাপান 2 নম্বৰ ভাৰত 3 নম্বৰ ব্ৰাজিল 4 নম্বৰ লণ্ডন শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ জাপান 2 নম্বৰ প্ৰশ্নটো হ'ল খনিজ সম্পদত ভাৰতৰ কোনখন ৰাজ্য চহকী নহয় অপচনত আছে 1 নম্বৰ বিহাৰ 2 নম্বৰ পাঞ্জাব 3 নম্বৰ উত্তৰ প্ৰদেশ 4 নম্বৰ দিল্লী শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ উত্তৰ প্ৰদেশ 3 নম্বৰ প্ৰশ্নটো হ'ল তলত দিয়া কোনবিধ ইন্ধন জীৱাশ্ম নহয় অপচনত আছে 1 নম্বৰ গেছ 2 নম্বৰ কয়লা 3 নম্বৰ খৰি 4 নম্বৰ ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ খৰি 4 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ জলমণ্ডলৰ শতকৰা কিমান ভাগত মহাসাগৰ আছে অপচনত আছে 1 নম্বৰ 87খন 2 নম্বৰ 90খন 3 নম্বৰ 80খন আৰু 4 নম্বৰ 97খন শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ 97খন 5 নম্বৰ প্ৰশ্নটো হ'ল গৰু ছাগলী হাতী আদি তৃণভোজী প্ৰাণীবোৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্গত অপচনত আছে 1 নম্বৰ দ্বিতীয় 2 নম্বৰ তৃতীয় 3 নম্বৰ চতুৰ্থ 4 নম্বৰ পঞ্চম শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো হ'ল বায়ুমণ্ডলত নাইট্ৰজেন শতকৰা কিমান শতাংশ অপচনত আছে 1 নম্বৰ 80%, 2 নম্বৰ 84%, 3 নম্বৰ 78%, 4 নম্বৰ 90%। শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ 78%। 7 নম্বৰ প্ৰশ্নটো হ'ল বিৰল প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ থকা নিজম উপত্যকা সাইলেন্ট ভেলী ক'ত অৱস্থিত অপচনত আছে 1 নম্বৰ চেন্নাই 2 নম্বৰ কেৰালা 3 নম্বৰ মুম্বাই 4 নম্বৰ কলকাতা শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ কেৰালা 8 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী কি অপচনত আছে 1 নম্বৰ সিংহ 2 নম্বৰ হাতী 3 নম্বৰ গড় 4 নম্বৰ বাঘ শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ বাঘ 9 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ স্বাস্থ্য দিৱস কোন তাৰিখে পালন কৰা হয় অপচনত আছে 1 নম্বৰ 15 মাৰ্চ 2 নম্বৰ 14 এপ্ৰিল 3 নম্বৰ 25 মাৰ্চ 4 নম্বৰ 7 এপ্ৰিল শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ 7 এপ্ৰিল 10 নম্বৰ প্ৰশ্নটো হ'ল তলত দিয়া কোনবিধ গেছক সেউজগৃহ গেছ নুবুলে অপচনত আছে 1 নম্বৰ হাইড্ৰজেন 2 নম্বৰ অক্সিজেন 3 নম্বৰ নাইট্ৰজেন 4 নম্বৰ কাৰ্বন ডাই অক্সাইড শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ অক্সিজেন 11 নম্বৰ প্ৰশ্নটো হ'ল কোনবিধ ৰোগ বেক্টেৰিয়া সংক্ৰমণৰ দ্বাৰা নহয় অপচনত আছে 1 নম্বৰ বসন্ত 2 নম্বৰ কলেৰা 3 নম্বৰ মেলেৰিয়া 4 নম্বৰ কৰোনা শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ বসন্ত 12 নম্বৰ প্ৰশ্নটো হ'ল কোনটো উৎসৰ পৰা মিথেন পোৱা যায় অপচনত আছে 1 নম্বৰ গৰুৰ গাখীৰ 2 নম্বৰ মহৰ গাখীৰ 3 নম্বৰ ছাগলীৰ গাখীৰ 4 নম্বৰ ভেড়াৰ গাখীৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ গৰুৰ গাখীৰ 13 নম্বৰ প্ৰশ্নটো হ'ল কোনটো দেশত জনসংখ্যাৰ হাৰ সৰ্বাধিক অপচনত আছে 1 নম্বৰ ভাৰত 2 নম্বৰ কানাডা
3 নম্বৰ লেটিন আমেৰিকা 4 নম্বৰ নেপাল শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ লেটিন আমেৰিকা 14 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতত প্ৰথম মেডিকেল কলেজ ক'ত স্থাপন কৰা হৈছিল অপচনত আছে 1 নম্বৰ পুনে 2 নম্বৰ কলকাতা 3 নম্বৰ গুৱাহাটী 4 নম্বৰ ডিব্ৰুগড় শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ কলকাতা 15 নম্বৰ প্ৰশ্নটো হ'ল স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল অপচনত আছে 1 নম্বৰ GH পাঠক 2 নম্বৰ ডক্টৰ জাকিৰ হুছেইন 3 নম্বৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ 4 নম্বৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ 16 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোনগৰাকী ব্যক্তিয়ে প্ৰথম নোবেল বঁটা লাভ কৰিছিল অপচনত আছে 1 নম্বৰ ছাৰ CV ৰমন 2 নম্বৰ ৰবীন্দ্ৰনাথ ঠাকুৰ 3 নম্বৰ মাদাৰ টেৰেছা 4 নম্বৰ ডক্টৰ অমৰ্ত্য সেন শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ ৰবীন্দ্ৰনাথ ঠাকুৰ 17 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথম ৰাজ্যসভাৰ অধ্যক্ষ কোন আছিল অপচনত আছে 1 নম্বৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ 2 নম্বৰ হৰিলাল 3 নম্বৰ SD কৃষ্ণমূৰ্তি 4 নম্বৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ SD কৃষ্ণমূৰ্তি 18 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বেংক কোনটো অপচনত আছে 1 নম্বৰ HDFC বেংক 2 নম্বৰ এলাহাবাদ বেংক 3 নম্বৰ ষ্টেট বেংক অফ ইণ্ডিয়া 4 নম্বৰ কানাডা বেংক শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ ষ্টেট বেংক অফ ইণ্ডিয়া 19 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ কিমানখন উচ্চ ন্যায়ালয় আছে অপচনত আছে 1 নম্বৰ 21খন 2 নম্বৰ 25খন 3 নম্বৰ 15খন 4 নম্বৰ 20খন শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ 21খন 20 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় খেলবিধৰ নাম কি অপচনত আছে 1 নম্বৰ ফুটবল 2 নম্বৰ ক্ৰিকেট 3 নম্বৰ হকি 4 নম্বৰ কাবাডী শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ হকি